লক্ষণ মিশ্রা, সাহিল ভদ্র, আনন্দ পর্দা, অজয় পর্দা, রাম লগন। আজি আমাৰ খালিংদুৱাৰ যি ব্লকৰ আমাৰ জইণ্ট ৱৰ্কাৰ্ছ মিট হৈছে, য'ত আমাৰ BSU, মহিলা আৰু ইউথ BPF এই তিনিটা উইঙে মিলি একেলগে জইণ্ট ৱৰ্কাৰ্ছ মিট পাতিছে। আৰু আজি আপোনালোকে দেখিছে কিমান হাজাৰ ইয়াতে আজি আমাৰ ৱৰ্কাৰ্ছ আজি জমা হৈছে। আৰু ইয়ে প্ৰমাণ কৰে যে খালিংদুৱাৰ যি ব্লক বা সমষ্টি, এই সমষ্টি আমি জিকিবলৈ গৈ আছোঁ। BTCৰ এনেকৈ 40টা আমাৰ যি ব্লক আছে, পাৰ্টি ব্লক আছে, 40টা সমষ্টিত হৈ আছে। এতিয়ালৈকে আমাৰ 15টামান ব্লকত ৱৰ্কাৰ্ছ মিট হৈ গ'ল আৰু আজি আমাৰ খালিংদুৱাৰত হৈ আছে। বাকী আমি দেখাব পাই আছোঁ য'ত ভৈৰৱকুণ্ড যে তাতে গছ ৰোপণি হৈছিলে, এই যে আপুনি তাতে ইলেকশ্যন দিছিলে, এই ক্ষেত্ৰত আপোনাক মানে আমি দেখা পাইছোঁ ছ'চিয়েল মিডিয়াত আপোনাৰ মানে কৰ্মচাৰীয়ে বহুত কথা কৈছে, এই ক্ষেত্ৰত কি কয়? ভৈৰৱকুণ্ডৰ প্লেণ্টেশ্যনৰ কথা ক'ম, কিন্তু তাৰ আগতে মই কৈ আছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই আৰু বেছি দিন নাই। আজি হ'ল 21 তাৰিখ, মাৰ্চ মাহৰ আজি 21 তাৰিখ। 31 তাৰিখলৈ মানে আৰু 8 দিন 9 দিন বাকী আছে। এই 9 দিন যেতিয়া সমাপ্ত হ'ব, মাৰ্চ এণ্ডিং হ'ব, তেতিয়াহ'লে 24-25ৰ যিটো ফাইনেন্সিয়েল ইয়াৰ এয়া সমাপ্ত হ'ব। আৰু এই ফাইনেন্সিয়েল ইয়াৰটোক যদি লোৱা যায়, প্ৰমোদ বড়ো ডাঙৰীয়াই এতিয়ালৈকে 2020-21, 21-22, 22-23, 23-24 আৰু 24-25 5টা ফাইনেন্সিয়েল ইয়াৰ তেওঁ সমাপ্ত কৰিলে। দুৰ্ভাগ্যবশতঃ ইলেকশ্যন কিছু পিছুৱাই গ'ল। এতিয়া 25-26ৰ যিটো ফাইনেন্সিয়েল আহিছে, এইটো 6 নম্বৰ ফাইনেন্সিয়েল ইয়াৰ। ভাৰতবৰ্ষৰ গণতান্ত্ৰিক যি পৰিকাঠামো, এই পৰিকাঠামোত কোনো এটা নিৰ্বাচিত চৰকাৰে 5টা ফাইনেন্সিয়েলৰ ইয়াৰৰ বেছি তেওঁলোকে মানে ব্যৱহাৰ কৰিব নোৱাৰে, বাজেট ব্যৱহাৰ কৰিব নোৱাৰে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ মাত্ৰ 9 দিন বাকী আছে। এই 9 দিনৰ পিছত তেওঁ আৰু BTCৰ বাজেট ব্যৱহাৰ কৰিব নোৱাৰিব। যিকেইটা দিন তেওঁ ইলেকশ্যনলৈকে যিকেইটা দিন তেওঁ BTCৰ চিফ হৈ থাকিব, তেওঁ ৰাবাৰ ষ্টাম্পৰ নিচিনাহে থাকিব। তেওঁ কোনো ধৰণৰ ফাইলত চাইন কৰিব নোৱাৰে, কাকো কাম দিব নোৱাৰে। গতিকে প্ৰমোদ বড়োৰ এই অৱস্থা হ'বলৈ গৈ আছে। হাতত মাত্ৰ 9 দিন আছে। এই 9 দিনৰ ভিতৰত প্ৰমোদ বড়োই যিমান প্ৰতিশ্ৰুতি দিছিল, এই প্ৰতিশ্ৰুতিবিলাক তেওঁ পালন কৰিব লাগে। মই তেওঁক পৰামৰ্শ দিলোঁ, অন্যথা তেওঁ সম্পূৰ্ণ প্ৰতিশ্ৰুতি ফেইল, 9 দিনৰ ভিতৰত ফেইল হ'ব। তেওঁ যদি পাৰে এই 9 দিনৰ ভিতৰত BTCক ছুইজাৰলেণ্ড বনাওক। তেওঁ যদি পাৰে এই 9 দিনৰ ভিতৰতে মহিলাসকলক 75,000 টকাকৈ দিয়ক, মহিলা আত্মসহায়ক গোটক। আৰু তেওঁ যদি পাৰে ঘৰে ঘৰে চাকৰি এই 9 দিনৰ ভিতৰতে দিয়ক, কাৰণ এই 9 দিনৰ পিছত তেওঁ BTCৰ বাজেট আৰু হাতেৰে চুব নোৱাৰে। গতিকে ভাবি চাওক এই BTCৰ কি অৱস্থা হ'বলৈ গৈ আছে। তেওঁ কি কি কাম কৰিলে। আপুনি যিটো প্ৰশ্ন সুধিছিলে ভৈৰৱকুণ্ডৰ প্লেণ্টেশ্যন, হয়, প্ৰেছ মিট মই দিছিলোঁ, তাতে প্ৰায় 78 crore খৰচ কৰি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰি প্লেণ্টেশ্যন কৰা হৈছিল। আমাৰ বহুত লোকে গৈছে, লোকেল যিসকল ব্যক্তি আছে তেওঁলোকে গৈছে। আমি নিজে গৈ সেই স্থানত চাইছিলোঁ, গছ পুলি এটাও বাচি থকা নাছিল। তাৰপিছত যেতিয়া মই সেই কথাখিনি উত্থাপন কৰিছিলোঁ, মোৰ ওপৰত FIR দিলে। বাওঘুংৰি ব্লক কমিটি UPPL FIR দিলে, আৰু ওদালগুৰি জিলা ইউথৰ যি কমিটি আছে UPPLৰ, তেওঁলোকে FIR দিলে। কিন্তু সেই FIRৰ ওপৰত কোনো ধৰণৰ একশ্যন লোৱা নহ'ল। ইয়ে প্ৰমাণ কৰে যে প্ৰশাসনেও, পুলিচেও গম পাইছে যে কামাল আজাদে যিখিনি কথা উত্থাপন কৰিছিল সম্পূৰ্ণ সত্য কথা উত্থাপন কৰিছিল, যাৰ কাৰণে কোনো ধৰণৰ একশ্যন লোৱা নহ'ল। এয়া হ'ল আজিৰ তাৰিখত UPPLৰ স্থিতি। প্ৰশ্ন কৰোঁ, য'ত আপোনালোকৰ সমষ্টিৰ যিটো মাটি ইলেকশ্যন চলি আছে, য'ত লামাবাৰী আৰু ভেৰগাঁও 6 নম্বৰ ষ্টেট, কেনেকৈ কৈ আছে যে মানে আমাৰ যোনটো আদিবাসী বা চেণ্ট্ৰেল মাটিবিলাক মানে BTS চৰকাৰে কব্জা কৰিব। 12টা ঠাইত 19 ছেপ্টেম্বৰৰ দিনা BTCৰ যি এক্সিকিউটিভ কমিটি এক্সিকিউটিভ ডিচিশ্যন লৈ 12টা ঠাইত উচ্ছেদৰ নটিছ দিছে BTCৰ বিভিন্ন এৰিয়াৰ। তাৰে ভিতৰত লামাবাৰী এটা অঞ্চল আছিল। আমি সেই স্থান দৰ্শন কৰিছোঁ। ৰাইজ তাতে যুগে যুগে বসবাস কৰি আছিল, আদিবাসী সম্প্ৰদায়ৰ লোক আছিল, তেওঁলোকৰ ওপৰত উচ্ছেদৰ নটিছ দিছে। গতিকে ভাবি চাওক, এই প্ৰমোদ বড়ো ডাঙৰীয়াই যি মানুহক মাটিৰ পাট্টা দিয়া বুলি মিছাকৈ প্ৰচাৰ চলাই আছে, তেওঁ আচলতে উচ্ছেদৰ নটিছহে দি আছে মানুহক। যুগে যুগে বসবাস কৰা মানুহক উচ্ছেদ কৰিব খুজিছে। BPF দল হিচাপে আমাৰ স্পষ্ট নীতি। যোৱাকালিও হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে, কোনো মানুহ
ভীতিগ্ৰস্ত হ'ব নালাগে। বিগত 5 বছৰত প্ৰমোদ বড়ো চৰকাৰে যিমান উচ্ছেদৰ নটিছ দিছে, এই উচ্ছেদৰ নটিছ আৰু বেছি দিন নাই, 9 দিনৰ ভিতৰত তেওঁৰ কাৰ্যকাল সমাপ্ত হ'ব। তাৰপিছত BPF দল আহিব। আমাৰ নীতি হ'ল যোনে যেনেকৈ আছিল 2003 BTC চুক্তিৰ পৰা যোনে যেনেকৈ আছিল, তাৰ আগত যেনেকৈ আছিল তেনেকৈ BTC থাকিব। 1 ইঞ্চি মাটি কোনো এৰি দিব লগা নহয়, কাৰো ওপৰত উচ্ছেদ চলোৱা নহয়। এয়া আমাৰ নীতি, BPFৰ নীতি হিচাপে আমি আগবাঢ়িম। এক্সটেনশ্যন কথা কিবা ক'ব নেকি? সুনীল কাপুৰৰ এক্সটেনশ্যনৰ কথা এক্সটেনশ্যন হৈছে জানো? আপুনি কি কয়? প্ৰমোদ বড়ো ডাঙৰীয়াইতো ৰাইজক কি কৈছিল, মাইনাও আৰু হলংগী বুলি দুটা নতুন ডিষ্ট্ৰিক্ট বনাই BTR গঠন কৰা বুলি ৰাইজক ভুল বুজাইছিল। আজি ক'ত সেই দুটা ডিষ্ট্ৰিক্ট? ৰাইজে প্ৰশ্ন সুধিব। এই ইলেকশ্যনততো আটাইতকৈ ডাঙৰ প্ৰশ্ন হ'ব, ক'ত গ'ল আপুনি যে কৈছিলে ডিভাইড আছাম 50-50 কৰি ইমান লাখ লাখ ৰাইজক লগত লৈ কেতিয়াও নিৰ্বাচন নেখেলোঁ বুলি এই প্ৰমোদ বড়োই কোৱা নাছিল নেকি? আৰু এই প্ৰমোদ বড়ো আজি চিফ হ'লে লাখ লাখ মানুহক যি তেওঁ পিছফালে লৈ যি ভুলকৈ ব্যাখ্যা দি যে তেওঁ আচলতে ক্ষমতাটো নিজৰ হাতত লোৱাৰে অংক ৰচনা কৰিছিল, সেয়া প্ৰমাণ হ'ল। আৰু আজি প্ৰমোদ বড়ো ডাঙৰীয়াক এই সমগ্ৰ ৰাইজে, বড়ো ৰাইজে প্ৰশ্ন কৰিব যে ক'ত গ'ল হলঙি, ক'ত গ'ল মাইনাও। আজি কেইটা গাঁও তেওঁলোকে অন্তৰ্ভুক্ত কৰিব সক্ষম হ'ল? কেইটা গাঁও? সেইদিনা যেতিয়া এছেম্বলি বহিল কোকৰাঝাৰত, কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই? কি ক'লে? চব শুনিছে ৰাইজে। গতিকে এই মিছা কথাবিলাক প্ৰমোদ বড়োৰ দিন শেষ। তেওঁ যিবিলাক মিছা প্ৰতিশ্ৰুতি দিছিল চব শেষ হ'ল। আজি চাক ছুইজাৰলেণ্ড বনাম বুলি কৈ কি হৈছে, এটা চাকৰি দিব পৰা নাই। যোৱাকালি এডভাৰটাইজমেণ্ট ওলাইছে কিবা, ভাবি চাওক 5 বছৰ পাৰ কৰিলে, 5 বছৰ পাৰ কৰি যোৱাকালি এডভাৰটাইজমেণ্ট ওলাইছে। এই এডভাৰটাইজমেণ্টৰ কি হ'ব কোনো ঠিকনা নাই। ইয়াৰ আগতেও এডভাৰটাইজমেণ্ট ওলাইছে, খালী এডভাৰটাইজমেণ্ট। প্ৰমোদ বড়োই চাকৰিৰ এডভাৰটাইজমেণ্ট ওলায়, কিন্তু তেওঁ এপইণ্টমেণ্ট দিব নোৱাৰে। যি প্ৰভিঞ্চিয়েলাইজ কৰা হৈছিল বুলি কৈছিল, 10খন কলেজ প্ৰভিঞ্চিয়েলাইজ কৰা হৈছিল বুলি কৈছিল। আমি RTI তথ্যত পাইছোঁ এখনো কলেজ প্ৰভিঞ্চিয়েলাইজ হোৱা নাই। গোটেই কলেজ শিক্ষকসকলক ঠগালে, দৰমহা দিব পৰা নাই। কিয় দৰমহা দিব পৰা নাই? কাৰণ তেওঁ যি প্ৰভিঞ্চিয়েলাইজ হৈছিল বুলি কৈছিল, সেয়া মিছা কথা।